ঘটনা এইটোতো সৰু এটা পিকচাৰ আপোনালোকে ডাঙৰ পিকচাৰটো জংঘলত গৈ পেলাই চাওক কিমান জংঘল জ্বলাইছে এই জংঘলটো বচোৱাৰ দায়িত্ব সবৰে আছে আমিতো জংঘল কাটি পেলাই বেদখল কৰা মানুহবিলাককে ধৰিছোঁ বেআইনীভাৱে থকাটোহে ধৰিছোঁ ধৰাৰ পাছত কিহৰ গণ্ডগোল আইন হিচাপে যাব আইনটো হাতত কিয় তুলি লৈছে এইটোতো ঠিক হোৱা নাই আমি কেতিয়াও মানে কম্প্ৰমাইজ কৰিব নোৱাৰোঁ যে ৰিজাৰ্ভ ফৰেষ্টৰ মাটি আৰু নেশ্যনেল পাৰ্কৰ মাটিটো আমি কাকো এৰি দিব নোৱাৰোঁ এইটো আইনৰ আওতাত কোনেও তাত মানে বেদখল কৰি পেলাই মাটি পোৱাৰ কোনো চান্স নাই এইবিলাক ইলিগেলিটিজটো আমি কণ্ট্ৰল কৰিব যাওঁতে কিহৰ কাৰণে এইবিলাক গণ্ডগোল কৰিছে বেআইনীভাৱে আকৌ কিয় গণ্ডগোল কৰিছে এইটোতো ঠিক হোৱা নাই আমি বিহিত ব্যৱস্থা লৈ আছোঁ ইতিমধ্যে প্ৰশাসনৰ লগত লগ লাগি 15জন মানুহক আকৌ ধৰা হৈছে আকৌ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ তাৰপাছত কি ব্যৱস্থা ল'ব লাগে আমি আইন হিচাপে লৈ ল'ম দিনে দিনে বৃদ্ধি পাই আছে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা ল'ব গতিকে ৰায়মনা নেশ্যনেল পাৰ্কৰ ডাকি কাষৰীয়া অঞ্চলসমূহো বহুত এনক্ৰচমেণ্ট চলি আছে এনক্ৰচমেণ্ট কিয় কৰিব লাগে জংঘলমুখী কিয় হ'ব লাগে আমি টাউনমুখীহে হ'ব লাগে আমি শিক্ষাহে ল'ব লাগে শিক্ষিত হৈ পেলাই আমি অল্টাৰনেটিভ লাইভলিহুডটো বিচাৰিব লাগে জংঘলত গৈ পেলাই কি পাব জংঘলততো মানুহ থকাৰ ভাল জেগা নহয় কোনে থাকে জংঘলত সেই জন্তুবিলাকে থাকে জীৱ জন্তু প্ৰাকৃতিক যিটো সম্পদ এইটো ৰক্ষণাবেক্ষণ দি পেলাইহে আমাৰ যিটো পৰ্যাৱৰণ এইটো আমি ভালকৈ ৰাখিব পাৰোঁ এইটো প্ৰপাৰ্টি ৰাইজৰ প্ৰপাৰ্টি এইটো প্ৰপাৰ্টি গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি এই এছেটছটো ধ্বংস কৰি লৈ পেলাই মানৱ জাতিৰ কিবা লাভালাভ হ'ব নেকি যোৱাকালি আমি দেখি পাইছোঁ বন বিভাগৰ কাৰ্যালয়ৰ পৰা বহুত অস্ত্ৰ সিহঁতৰ আন্দোলনকাৰীসকলে লৈ গৈছে এই ক্ষেত্ৰত কিমান ক্ষতিপূৰণ এইটো লৈ পেলাই কিবা সন্তুষ্ট হ'ব পাৰিছে ভাল লাগিছে যদি লৈ যাওক আমাৰ আপত্তি নাই কিন্তু জংঘলটো ধ্বংস নকৰিব আদিবাসী যিখিনি মহিলা আছিলে সিহঁতে মানে ইমান তললৈ নামিব লাগে নেকি মানুহ মিছা কথা দি মানুহক মানে ষ্টাফবিলাকক ফৰেষ্টৰ মানুহবিলাকক বদনাম কৰাৰ যিটো মিছা এই মিছা কথা দি মানে ফাঁচাই দিয়াৰ কাৰণে চেষ্টা কৰা কিমান তললৈ নামিছে সিহঁতে হা জংঘলক কাটিছে আৰু ফৰেষ্ট ষ্টাফকে দোষাৰোপ কৰিছে কিমান তললৈ নামি গৈছে মানুহৰ মানসিকতা এই মানসিকতাটো এৰিব লাগে সৎ বুদ্ধি আহিব লাগে মানুহবিলাকৰ ভালকৈ সামাজিক কিবা হিচাপে জীয়াই থকাৰ কিবাটো পন্থাটো ল'ব লাগে মানুহ কি ধৰণৰ হৈছে ইমান তললৈ নামিব পাৰেনে হা কোনোবা তৃতীয় পক্ষৰ মানুহ থাকিব পাৰে নেকি যদি কালি ঘটনা ঘটি এই ক্ষেত্ৰত সেইবিলাকতো উচতনি দিয়া মানুহ নাথাকিলে নহয় না উচতনি দিয়া মানুহ আছে সিহঁতক আমি চাই আছোঁ ইনভেষ্টিগেশ্যন কৰি আছোঁ এই জানা শুনা মানুহবিলাক কিয় উচতনি দিব লাগে সিহঁতে বুজাবহে লাগে সমাজটো জাগাটো কেনেকৈ মানে শান্তিপূৰ্ণভাৱে লৈ যাব পাৰে উন্নতি কৰিব পাৰে মানুহবিলাকক কেনেকৈ এৱাৰনেছ দিব পাৰে সেই কামটো নকৰি যিবিলাক মানে ইলিগেল মানুহবিলাক আছে সিহঁতক উচতনি কিয় দিব লাগে শিক্ষিত মানুহবিলাক